বিহু বুলি প্ৰত্যেক অসমীয়া ঘৰে ঘৰে যা জলপান পিঠা পনা যোগাৰ চলি আছে আৰু ময়ো আজি খুব ধুনীয়া এটা পিঠা বনাব লৈছোঁ আৰু এই পিঠাটো মই শিকিছোঁ আৰক্তা কদম কাশ্যপৰ পৰা তেওঁৰ ৰেচিপিৰ পৰা চাই পৰা শিকিছোঁ এই পিঠাটোৰ নাম হৈছে মাকো পিঠা আৰু কেনেকুৱা হয় নাজানো ফাৰ্ষ্ট টাইম বনাব লৈছোঁ চ' আহকচোন আপোনালোকে মই কেনেকৈ বনাওঁ পিঠাটো এবাৰ চাওক প্ৰথমে মিঠা আলুখিনি মই কেৰাহী এখনত পানী দি পেলাই ধুনীয়াকৈ সিজাই ল'লোঁ আৰু পিঠা বনাবলৈ যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি হৈছে মিঠৈ পিঠাগুড়ি নাৰিকল মিঠা আলু আৰু গাখীৰ মিঠা আলুখিনি এতিয়া মই বাকলি গুচাই লৈছোঁ এইখিনি মই বইল কৰি লৈছিলোঁ বাকলিটো নুগুচোৱাকৈ বইল কৰিব লাগে মানে বাকলিটো গুচাই পেলাই বইল কৰিলে পিছত ভেটভেটীয়া হোৱা নিচিনা হৈ যায় আৰু আলুটো বহুত বেছি মিঠা আৰু খুব ধুনীয়া একদম আলুটো আৰু তাৰপিছতে আলুখিনি ধুনীয়াকৈ এনেদৰে পিটিকা কৰি ল'ব আৰু যাতে ইয়াত কোনো ধৰণৰ গোটা নাথাকে ধুনীয়াকৈ পিটিকা কৰি ল'ব লাগিব আৰু পিঠাগুড়িখিনি দি মিঠা আলুখিনিৰ লগত ধুনীয়াকৈ এটা ডো বনাব আৰু অকণমান গাখীৰ দি পেলাই ডোটো বনাব আৰু এইটো মোৰ ডো কমপ্লিট আৰু ইয়াতে দিব লাগিব নাৰিকল আৰু গুড়খিনি একেলগে দি ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু গেছটো একদম ধুনীয়াকৈ ল' ফ্লেমত ৰাখিব যাতে নাৰিকলখিনি পুৰি নাযায় আৰু এখন এখনকৈ ধুনীয়াকৈ পিঠাকেইখন বনাই ল'ব আপোনালোকে যোনে যেনেকৈ শ্বেপত দিব বিচাৰে তেনেকৈ দিলেই হ'ল কিন্তু মই আজি এইটো মাকুৰ ষ্টাইলত বনাইছোঁ যিহেতু পিঠাটো সেইকাৰণে মই মাকুৰ শ্বেপতে দিছোঁ আপোনালোকে যেনেকৈ বিচাৰে তেনেকেই পিঠাটো বনাই ল'লেই হ'ল কেৰাহীখন গৰম হ'লে তাতে ধুনীয়াকৈ তেল দিব মিঠাতেল বা ৰিফাইন যোনে যিটো ব্যৱহাৰ কৰে দিলেই হ'ল মই ৰিফাইন তেল ব্যৱহাৰ কৰোঁ চ' মই ৰিফাইন তেল দিছোঁ আৰু পিঠাকেইখন ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ব আৰু গেছটো ধুনীয়াকৈ মিডিয়াম ফ্লেমত ৰাখিব যাতে পিঠাখিনি পুৰি নাযায় আৰু আৰক্তা কাশ্যপে মোক ক'ব লাগিব যে মোৰ পিঠাকেইটা কেনেকুৱা হৈছে কিন্তু টেষ্টটো তুমি ক'ব নোৱাৰিবা আৰু পিঠাকেইটা এনেই দেখাত কেনেকুৱা হৈছে সেইটো তুমি কমেণ্ট কৰি মোক জনাবা আৰু টেষ্টটো বাৰু মই ক'ম টেষ্টটো কেনেকুৱা হৈছে দেখাত বহুত বেছি ধুনীয়া হৈছে আৰু টেষ্টটো মই কৰি চাওঁ সঁচাকৈ বহুত ভাল হৈছে থেংক ইউ ছ' মাছ আৰক্তা কদম কাশ্যপ তোমালৈ বহুত বহুত ধন্যবাদ ধুনীয়া এটা ৰেচিপি শিকোৱাৰ বাবে আৰু বাকী মোৰ ফালৰ পৰা আপোনালোক সকলোকে মাঘৰ বিহু বহুত বহুত শুভকামনা আশা থাকিল আপোনালোকে সকলোৱে মোক মৰম দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ